হামাছ আৰু ইজৰাইলৰ যুদ্ধ ষ্টাৰ্ট হোৱাৰ পৰা আমিতো চবে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ পাহৰিয়ে গৈছোঁ, কিন্তু পাহৰি যোৱা নাই পুটিনে। আৰু পুটিনে সেইকাৰণে ৰাছিয়া ইউক্ৰেইন যুদ্ধত এক অদ্ভুত ধৰণৰ অস্ত্ৰ ব্যৱহাৰ কৰিছে, আৰু সেই অস্ত্ৰবিধ হৈছে ডলফিন। হয়, আপোনালোকে ঠিকেই শুনিছে। আমি যুদ্ধত কুকুৰ বা ঘোঁৰাৰ ব্যৱহাৰটো বহুত আগৰ পৰা শুনি আহিছোঁ বা দেখি আহিছোঁ, কিন্তু প্ৰথমবাৰৰ বাবে ৰাছিয়াই এখন ফুল ফ্লেজেড ৱাৰত ডলফিনৰ ব্যৱহাৰ কৰিছে। এতিয়া এই ডলফিনবোৰে কৰিব কি? আচলতে ডলফিনবোৰক যুদ্ধত তিনিটা বেলেগ বেলেগ পাৰপছৰ কাৰণে ব্যৱহাৰ কৰা হয়। প্ৰথমটো হৈছে কামাকাজি এটেক, অৰ্থাৎ ডলফিনৰ গাত মানে বোমা চমা বান্ধি দিয়ে আৰু সি ধৰক বা যিটো আমাৰ শত্ৰু আছে, শত্ৰুৰ জাহাজৰ কাষত যাই ব্লাষ্ট হৈ যায়, সেইটো এটা কাম কৰিব পাৰে। দ্বিতীয়তে ডলফিনে কি কাম কৰিব পাৰে? ডলফিনে স্পাইঙৰ কাম কৰিব পাৰে, ইনফৰমেশ্যন আনি দিব পাৰে। তৃতীয়তে ডলফিনক ব্যৱহাৰ কৰা হয় আপোনাৰ যিবোৰ লেণ্ড মানে ৱাটাৰ যিবোৰ মাইন আছে, যিবোৰ জাহাজ বা ছাবমেৰিন ধ্বংসৰ কাৰণে ব্যৱহাৰ কৰা হয়, সেই মাইনবোৰ ডিটেক্ট কৰাৰ কাৰণে। এতিয়া ৰাছিয়াই এই ডলফিনবোৰ ব্যৱহাৰ ক'ত কৰিছে? ৰাছিয়াই আচলতে ব্লেক চি অৰ্থাৎ কৃষ্ণ সাগৰ বুলি যে কয়, কৃষ্ণ সাগৰত ৰাছিয়াৰ এটা বহুত ইম্পৰ্টেণ্ট বন্দৰগাহ আছে, আৰু সেই বন্দৰগাহটোৰ নাম হৈছে চেভাস্তোপল। এই চেভাস্তোপল যিটো বন্দৰগাহ আছে, তাতে ৰাছিয়াই ডলফিন আৰ্মি ব্যৱহাৰ কৰিছে। এতিয়া প্ৰশ্ন হ'ল কি, ডলফিনৰ ব্যৱহাৰ আচলতে কৰে কিয়? চাওক, ডলফিন বহুত বেছি বুদ্ধিয়ক হয়, আৰু সেইকাৰণতে ডলফিনক ট্ৰেইন কৰা বহুত সহজ হয়। আৰু এই যিটো কোৱালিটি, এই কোৱালিটিটো ব্যৱহাৰ কৰি ডলফিনক যুদ্ধৰ অস্ত্ৰ হিচাপত ব্যৱহাৰ কৰা হৈছে। আৰু বৰ্তমানলৈকে 4খন দেশ এনেকুৱা আছে যিয়ে অফিচিয়েলি ডলফিনক যুদ্ধৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰে, আৰু সেই 4খন দেশ হৈছে আমেৰিকা, ৰাছিয়া, ইজৰাইল আৰু নৰ্থ কোৰিয়া। এতিয়া প্ৰশ্ন আহিব যে এইটো এথিকেলি কিমান শুদ্ধ বা কিমান ভুল? চাওক, এই এথিক্সৰ কথা নাই, এইবোৰ ভাৰতৰ দৰে সৰু সুৰা দেশবোৰৰ কাৰণেহে আচলতে কাৰ্যকৰী হয়। এই আমেৰিকা ৰাছিয়াৰ কাৰণে এথিক্স একো নাই। আমেৰিকা ৰাছিয়াৰ দৰে দেশবোৰৰ কাৰণে তেওঁলোকৰ স্বাৰ্থটোৱে ইম্পৰ্টেণ্ট। এইবোৰ এথিক্সৰ কথা ভাৰতে পাতিব, তেওঁলোকৰ কি প্ৰয়োজন? তো আজিৰ বাবে এইখিনিয়ে আছিল। আপোনালোকে যদি এই ভিডিঅ'টো ভাল পাইছে, ভিডিঅ'টোক লাইক নিশ্চয় কৰিব। ভিডিঅ'টোৰ বিষয়ে কিবা ক'ব লগা আছে কমেণ্টত নিশ্চয় জনাব, আৰু মোৰ এই যিটো চেনেল কি দিদু, ইয়াক ছাবস্ক্ৰাইব নিশ্চয় কৰিব। আজিৰ বাবে এইখিনি, ধন্যবাদ।